নমস্কাৰ, মই বিপুল ঠাকুৰীয়া। আপোনালোকে চাই আছে উল্টা পুল্টা বতৰা। ৰাজনীতিও কি আচৰিত বস্তু। কেইদিনমান আগত যি ৰাঘৱ চদ্দাই বিজেপিক অশিক্ষিত আৰু গুণ্ডাৰ দল বুলি কৈছিল, আজি সেই ৰাঘৱ চদ্দাই আম আদমি পাৰ্টিৰ 10জন ৰাজ্যসভাৰ সদস্যৰ ভিতৰত 7জনক লৈ বিজেপিত জইন কৰিল। যেনেকৈ আমাৰ গাঁৱলীয়া মানুহে এষাৰ কথা এটা ফকৰা যোজনা কয়, বাৰিষাৰ বতৰ আৰু হাঁহৰ কেতিয়াও বিশ্বাস কৰিবলৈ নোৱাৰি। ঠিক তেনেকৈ আমি ক'বলৈ পাৰো যে পলিটিকেল লিডাৰৰ মুখৰ বচনকো আমি চিৰিয়াছলি ল'বলৈ নোৱাৰো। এতিয়া প্ৰশ্নটো হৈছে যি আম আদমি পাৰ্টিয়ে গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো দলক, প্ৰতিটো নাগৰিকক আচৰিত কৰি দল গঠন কৰিয়ে ডাইৰেক্ট চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল দিল্লীত। আজি সেই আম আদমি পাৰ্টিৰ এজনকৈ মুখ্য ব্যক্তি লাহে লাহে আম আদমি পাৰ্টিৰ পৰা গুচি আহি আছে। যি আম আদমি পাৰ্টিয়ে কৰাপশ্যনৰ এগেইনষ্টত পাৰ্টি বনাইছিলে, আৰু আজি সেই আম আদমি পাৰ্টিৰে এজন সদস্যই ৰাজ্যসভাৰ সদস্যই কয় ৰাইট মেন ইন দি ৰং পাৰ্টি। আচলতে এইটো ৰাজনীতিক মহত্বাকাংক্ষা নে ইডিৰ ভয় নে বহুতো সমালোচকৰ মতে কেজৰিৱালেই আম আদমি পাৰ্টিৰ সৰ্বে সৰ্বা, আৰু তেওঁৰ ওচৰে পাজৰে বা তেওঁৰ যোনে আগুৱাই যাবলৈ বিচাৰে সেই প্ৰত্যেকজন ব্যক্তিক তেওঁ ভৰিত ধৰি পিছুৱাই দিয়ে, আৰু তেওঁ কেতিয়াও তেওঁতকৈ আগুৱাই যোৱাটো পছন্দ নকৰে। সেইবাবে হয়তো আম আদমি পাৰ্টিৰ বহু কেইজন এনেকুৱা দক্ষ পলিটিচিয়ান আম আদমি পাৰ্টিৰ পৰা বহু আগতেই ত্যাগ কৰিছে আম আদমি পাৰ্টি, যিসকলে আম আদমি পাৰ্টিৰ যেতিয়া দল গঠন হৈছিল সেইখিনি সময়ত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। সন্দীপ পাঠক তেওঁ গোটেই আম আদমি পাৰ্টিটোৰ যি ডাটা ইউজ হয়, গোটেই আম আদমি পাৰ্টিটোৰ মেনেজমেন্টৰ দায়িত্বত আছিল বুলি কয়। এটা সময়ত কেইবাটাও ৰাজ্যত বিস্তাৰ কৰাত তেওঁৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলি কয়। যোনটো ডাটা কানেকশ্যন আদিৰ যিবোৰ টেকনিকেল কাম, এই টেকনিকেল কামবোৰ তেওঁ কৰে বুলি কয় বহুতে। তেওঁ এজন প্ৰফেচাৰো আছিল। ঠিক তাৰ পিছতে আহিল কুমাৰ বিশ্বাসৰ কথা আপোনালোকক নকলেও হয়তো আপোনালোকে জানেই। কুমাৰ বিশ্বাসে অলৰেডি আগতেও কেইটামান পডকাষ্টত কৈছেই যে তেওঁ কিহৰ বাবে দল ত্যাগ কৰিব লগা হৈছিল। এতিয়া বৰ্তমান ৰাঘৱ চদ্দা আদিকে ধৰি বহু প্ৰমুখ নেতাই তেওঁলোকৰ দল ইতিমধ্যে এৰিছে। আচলতে 2027 পাঞ্জাৱত হব লগা বিধানসভা ইলেকশ্যনৰ বাবে আম আদমি পাৰ্টিৰ দুৰ্বল হৈ যাব নেকি? অৰ্থাৎ তেওঁলোকৰ অলৰেডি বহুকেইটা সদস্যই বিজেপি জইন কৰিছে তাৰ বাবে, কাৰণ দিল্লীৰ পিছতেই আম আদমি পাৰ্টিয়ে পাঞ্জাৱত সকলোতকৈ বেছি মজবুত। তাৰ পিছতে আকৌ আহি গল দিল্লীতো ঠিক তেনেকুৱাই হব নেকি? যদি কেজৰিৱালক দলটোৰ মুখ্য ভূমিকাত থকা মেইন পোষ্টাৰ বয় বুলি আমি ধৰো, ঠিক তেনেস্থলত ৰাঘৱ চদ্দাক বহুতে তাৰ ছায়া বুলি কয়। তেনেস্থলত ছায়া যদি আঁতৰি যায়গৈ, তেনেস্থলত অলপতো দুৰ্বল হবই। আপোনালোকৰ মতে জনাবচোন, আচলতে ৰাঘৱ চদ্দা, যাক আমি গোটেই কেইদিনমানৰ আগৰ পৰা তেওঁ ৰাজ্যসভাৰ এটা ভাষণত বহুত ফেমাছ হৈ গৈছিল। সাধাৰণ জনতাৰ হৈ তেওঁ মোবাইল ৰিচাৰ্জৰ পৰা ধৰি এয়াৰপোৰ্টৰ হৈ তেওঁ মাত মাতাৰ বাবে বহুত প্ৰসিদ্ধ হৈ গৈছিল। তেওঁক বহুতে নেক্সট PM ফেচ হিচাপেও বহুতে নিজেই কল্পনা কৰিছে। আজি সেই ৰাঘৱ চদ্দাই আম আদমি পাৰ্টি এৰি বিজেপি গুচি গল। গতিকে আম আদমি পাৰ্টিত তেওঁ ধোষা দিলে নে আম আদমি পাৰ্টিয়ে কেজৰিৱালে তেওঁক আগুৱাই যোৱাত বাধা হোৱাৰ বাবে তেওঁ সেই দল ত্যাগ কৰিল? আপোনালোকৰ মতামত কি? এতিয়া যি ৰাঘৱ চদ্দাই আম আদমি পাৰ্টিত অৰ্থাৎ থাকি ৰাজ্যসভাত যি গুৰুত্বপূৰ্ণ কিছুমান ইছ্যু এজেণ্ডা উঠাইখিনি পপুলাৰ হৈছিল, এতিয়া বিজেপিত গৈ তেওঁ ঠিক তেনেকুৱাকৈ ডাঙৰ এটা ভূমিকা পালন কৰিব পাৰিব জানো? PM মোদীৰ পিছত নেক্সট ফেজ তেওঁ হব নে যোগী আদিত্যনাথ হব নে কোনোবা অন্য ব্যক্তি? আপোনালোকৰ মতে ৰাঘৱ চদ্দাৰ কিবা চান্স আছেনে? নে বিজেপিয়ে ৰাঘৱ চদ্দাক চাল কৰি তেওঁলোকৰ দললৈ আনিল, কাৰণ PM মোদীৰ পিছতে ৰাঘৱ চদ্দাই হব তেওঁলোকৰ নেক্সট পোষ্টাৰ বয়? এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন ইতিমধ্যে বহুতে এৰাইজ কৰিছে, উত্থাপন কৰিছে। তেনেস্থলত এই প্ৰত্যেকটো কুৱেশ্যন
আনচাৰ খালি আপোনালোকৰ ওচৰতহে আছে। যিয়েই নহওক, কাৰণ পলিটিকেল লিডাৰৰ হাতত যিমানেই পাৱাৰ নাথাকক, তেনেস্থলত অভাৰঅল সকলো ডিচিশ্যন ৰাইজেই লয়। কাৰণ নেক্সট 5 বছৰত যদি ৰাইজে তেওঁলোকক আকৌ সেই পোষ্টটো নিদিয়ে, তেনেস্থলত তেওঁ যিমানেই হিৰো নহওক আকৌ গৈ জিৰোৱে হৈ থাকে। তেনেস্থলত সকলো পাৱাৰ গণতন্ত্ৰত ৰাইজেই। ধন্যবাদ।